কি খবৰ সকলোৰে খবৰ নিশ্চয় ভাল আৰু মোৰ খবৰো ভাল আৰু আপোনালোকে কমেণ্ট কৰি জনাব আৰু মানে চাৰিওপিনে বানপানী হৈছে বৰষুণ ইমান দিন হ'ল বৰষুণ দিয়ে আছে গতিকে খবৰ ভালো বেয়াও তেনেকুৱা আৰু মাজতে আৰু বেয়াও লাগি আছে ইমান বানপানী সো বৰষুণ এয়া ছাতি লৈছোঁ মই যাব ওলাইছোঁ বৰমাহঁতৰ ঘৰলৈ সৰু সুৰাকৈ এতিয়া ঠাণ্ডা বতৰ গতিকে কিবা এটা স্পাইচি খাওঁ মানে ভাবিছোঁ খানা এটা সৰু সুৰাকৈ খাই দিওঁ আজি গতিকে মই যাওঁ তেতিয়াহ'লে ব'লক ভিডিঅ'টো এনেকৈ আৰম্ভ কৰোঁ আৰে ৰ'ব যোৱাৰ আগতে এটা কথা কৈ লওঁ মই এটা চেনেল খুলিম বুলি ভাবিছোঁ ফুড ব্লগাৰ মানে ব্লগাৰ নহয় ঠিক ফুড লাভাৰ্ছ হ'ব কাৰণ যিসকলে মানে খাই ভাল পায় মই খাই ভাল পাওঁ গতিকে মই খোৱা অকণমান ভিডিঅ' কৰিম বেলেগ বেলেগ টাইপৰ খানা আনিম খাম আপোনালোকে মোৰ ভিডিঅ'বিলাক এইবিলাক ভিডিঅ' কেনেকুৱা লাগিছে কমেণ্ট কৰিব আৰু যদি নতুন চেনেলটো খুলিব লাগেনে নাই আপোনালোকে কমেণ্ট কৰিব কিছুমান যা যোগাৰ কৰি আছোঁ খুলিম বুলি আপোনালোকে ছাপোৰ্ট কৰিব বুলি আশা ৰাখিলোঁ তেতিয়াহ'লে খুলিলে আপোনালোক লিংকটো দি দিম তেতিয়াহ'লে এতিয়া বলক জল্দি আকৌ ডাঙৰকৈ বৰষুণ দিব নহ'লে আজি হৈছে নেক্সট ডে আৰু যোৱাকালি খানা খালোঁ খানা মানে মই ফটো এখন লগাই দিছোঁ বাৰু এয়া ৰুটি তাৰপৰা মাংস আৰু কণী এনেকৈ খালোঁ ভিডিঅ' কৰা নহ'ল কাৰণ লাইনে ইমান বেছি মানে ডিষ্টাৰ্ব কৰিছে মানে আপোনাৰ চাৰ্জ একোৰো মোবাইলতে চাৰ্জ নাই তাৰপৰা কিছুমানৰ পাৱাৰ বেংক আছে পাৱাৰ বেংকবিলাকো মানে হেৰি হৈ গ'ল অফ হৈ গ'ল যিহেতু চাৰ্জ দিব পৰা নাই ক'তোৱে লাইন নাই মানে এনেকুৱা প্ৰব্লেম হৈছে বৰষুণৰ পৰা তাৰপাছত আজি মই আপোনালোকক যে আগৰ ভিডিঅ' এটা দেখাইছিলোঁ পানী এতিয়া সেইবিলাক চব ভৰ্তি হৈ গৈছে তো আজি সেইপিনিও যাম অকণমান আপোনালোকক দেখাম চ' বেয়া লাগিছে কালি খানা খাম বুলি ক'লে আপোনালোকক দেখুৱাব নহ'লে আৰু মই চুলি কাটিছোঁ আপোনালোকক দেখুওৱা হোৱাই নাই এয়া মই এনেকৈ অলপমান লেয়াৰ কাট দিছোঁ চুলিখিনি এনেকৈ চুলিটো মোক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব এইখিনি কৰিলোঁ অলপ দীঘল আছিল বাৰু এইখিনি কৰি দিলোঁ আপোনালোকে ভিডিঅ' কোৱালিটি কেনেকুৱা পাইছে মই নাজানো কাৰণ লাইন নাই যে লাইনবিলাক দিব পৰা নাই মই আৰু বাহিৰতো ওলাব পৰা নাই এতিয়া অকণমান সময় বৰষুণ ৰৈছে বাৰু তো এনেকেই আৰু চুলিখিনিও কাটি দিলোঁ তো চাইডে কওক ভিডিঅ'টো আগলৈ এনচাৰসমূহ মই ভিডিঅ'টো বনাবই পৰা নাই ইমান সময় বহি থাকিব বিৰাট বেছি আমনি লাগে তাৰ কাৰণে মই ভাবিছোঁ এই ব্লগটোতে যিমানখিনি পাৰোঁ যেইটা পাৰোঁ কুৱেশ্যন এনচাৰ ল'ম বেছি ব্লগটো দীঘলীয়া নহওক কুৱেশ্যন এনচাৰো কেইটামান দি যাওঁ তো তেনেকৈ দি যাম বুলি ভাবিলোঁ তো মই প্ৰথম কুৱেশ্যন এটা লৈছোঁ ইনষ্টাৰ পৰা বা তুমি কি খাই ভাল পোৱা মই ভাল পাওঁ ম'ম'ৰ নামটোতো মই ল'বই লাগিব সকলোৱে জানে নিশ্চয় ম'ম' খাই মই খুব ভাল পাওঁ আৰু কি ক'ম মানে খুব ভাল পাওঁ আৰু তোমাক এই কমেণ্টটোৰ ৰিপ্লাই মই দি দিলোঁ আৰু তুমি এইটো ভিডিঅ'ৰ জৰিয়তে ক'বা যে তুমি ম'ম' খাই কিমান ভাল পোৱা তেতিয়াহ'লে আগলৈ চাই যাওক মই ব্লগো বনাই থাকিম লগতে এনচাৰবিলাকো দি যাম আৰু মই আহিছিলোঁ গাঁৱৰ পিনে ফুৰিবলৈ আৰু এয়া চাওক চাৰিওপিনে পানী আমাৰ ঠাইবিলাক ওখ হয় গতিকে বানপানী নহয় কিন্তু ওচৰত থকা ধৰি লওক নদী বা সেইবোৰ সকলোবোৰ পথাৰবোৰ চব ভৰ্তি হৈ গৈছে পানী ফুৰি আহিলোঁ আৰু এতিয়া ভাবিছোঁ চুলিখিনি বৰ মানে ফাটি গৈছে গতিকে মই ভাবিছোঁ এটা হোমমেড চুলিৰ কেয়াৰ লওঁ তো মই আপোনালোকক অকণমান দেখুৱাব বিচাৰিম তো আপোনালোকে চাওক আৰু আপোনালোকে এইটো কৰি চাব পাৰে যদি ভাল পায় পিঁয়াজৰ ৰস একচুৱেলি পিঁয়াজৰ ৰসটো খুব ভাল হয় চুলিৰ বাবে গতিকে পিঁয়াজৰ ৰস মই অকণমান লগাম তো আপোনালোককো দেখুৱাই যাওঁ চাই যাওক ভিডিঅ'টো এয়া মই ডাঙৰ তিনিটা পিঁয়াজ কুটি লৈছোঁ ধুনীয়াকৈ সৰুকৈ তাৰপাছত মই এয়া অকণমান পেষ্ট এটা হ'বলৈ দিছোঁ পেষ্ট হৈ গ'ল এইপিনে তাৰপাছত এয়া মই চেকনিৰে চেকিছোঁ আপোনালোকে কটন কাপোৰেৰেও চেকি ল'ব পাৰে ধুনীয়াকৈ এয়া ৰসটো ধুনীয়াকৈ ওলাই যাব চেকি দিয়াৰ পাছত তাৰপাছত মই দিছোঁ এয়া নাৰিকলৰ তেল অকণমান আন্দাজ অনুসৰি আৰু আপোনালোকেও দিব পাৰে এচামুচমান দিব পাৰে তাৰপাছত মই ইয়াতে আকৌ এড কৰিম এল'ভেৰা জেলটো ময়ো আন্দাজমতেই দি দিছোঁ আপোনালোকে এচামুচমান দি দিব পাৰে আৰু এয়া মোৰ পুৰা ধুনীয়াকৈ ৰেডি হৈ গ'ল পেষ্টটো এতিয়া এইখিনি মই লগাম এতিয়া ধুনীয়াকৈ আমি গুড়ত লগাই আছোঁ এনেকুৱাকৈ গুড়ে লগাই দিলে হ'ল ফ্ৰেণ্ডছ এয়া এতিয়া পুৰা চুলিখিনি জিকা হৈ আছে মানে লগাই দিলোঁ গুড়ে লগাই দিলোঁ মই ৰাতি লগাই দিলোঁ আপোনালোকে গা ধোৱাৰ এঘণ্টা আগতো লগাব পাৰে এঘণ্টামান আগতো লগাই থ'ব পাৰে কিন্তু কি হৈ যায় যে
এঘণ্টামান আগত লগালে মানে আপোনাৰ চুলিখিনিয়ে গোটেই বস্তুখিনি মানে সোমাই নাযাব ঘূৰে ঘূৰে। তো গোটেই ৰাতিটো থ'লে ৰাতিপুৱালৈ ধুই দিলে মানে এঘণ্টা আগত ধুই দিলে পিছত আকৌ চেম্পুৰে ধুই দিলে বৰ মানে বস্তুখিনি গুচি যোৱা যেন লাগে। গতিকে মই ৰাতি লগাই থ'লোঁ। এতিয়া এইখিনি অকণমান শুকাব দিম, তাৰপাছত আপোনালোকক একেবাৰে ৰাতিপুৱা লগ পাই আছোঁ। ব্লগটো 3 দিন মানে হ'ব আজি। তো আকৌ এটা কমেণ্ট কৰি লওঁ, তাৰপিছত ৰাতিপুৱা আপোনালোকে একদম বৰষুণ দি আছে। আৰু এটা আকৌ কুৱেশ্যনৰ মাজলৈ যাওঁ, যে কুৱেশ্যন কৰিছিল যে তোমাৰ ক'ত যাব মন আছে ফিউচাৰত। তো যাবলৈতো বহুততে মন আছে, কিন্তু ভগৱানে কি কৰে, তথাপিতো চিমলা যাব খুব 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 বহুত বেছি মন। গতিকে যদি ভগৱানে নিয়ে কেতিয়াবা যদি যাব পাওঁ তো চিমলাই যাম বুলি ভাবিছোঁ। তো তোমাৰ কুৱেশ্যনৰ এনচাৰ মই দি দিলোঁ। যদি চাই আছা কমেণ্ট এটা কৰি দিবা, চাই যাবা। চ' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আৰু মই মূৰটো ধুই দিলোঁ আৰু এইপিনে গোন্ধৰ পাতত থাকিব পৰা নাই গোটেই ৰাতিটো। তাৰপাছত যিসকলে মানে বহুত পিঁয়াজৰ গোন্ধ সহ্য কৰিব নোৱাৰে তেওঁলোকৰ বাবে খুব বিৰক্তিদায়ক হ'ব এই পেষ্টটো। আৰু মোৰ 4বাৰমান মূৰ ধুইছোঁ, 4বাৰমান ধুই মেলি তথাপিতো মানে মই গোন্ধ খেদাব পৰা নাছিলোঁ। তাৰপাছত মই চিৰাম লগাই দিলোঁ, যিহেতু মূৰ ধোৱাৰ পিছত মই চিৰাম লগাওঁৱেই। তো মই চিৰাম লগাই দিলোঁ। চিৰাম লগাই দিয়াৰ পাছত ধুনীয়া এতিয়া গোন্ধটো আহিছে। তাৰপৰা আপোনালোকক কৈ থওঁ যে এই পেষ্টটো খুব ধুনীয়া হয় আৰু ধুনীয়া এতিয়া চুলিখিনি ধুনীয়া একদম পিছল হৈ গৈছে। তো আকৌ শুকোৱাৰ পিছত গম পাম। আৰু এতিয়া মই আপোনালোকৰ এটা আকৌ কুৱেশ্যনৰ মাজলৈ যাওঁ। এজনী বায়ে কমেণ্ট কৰিছিলে, মানে কুৱেশ্যন কৰিছিলে যে তোমাৰ দুখ লগা এটা কাহিনী কোৱা। চ' দুখ লগা কাহিনী আছে, সকলোৰে লাইফত থাকেই। চ' মই ভাবোঁ যে দুখ লগা ঘটনাবোৰ মই সময়ৰ লগে লগে পাহৰি যাব ট্ৰাই কৰোঁ। চ' সেইবোৰ এতিয়া সিমান এটা মূৰত নাই, তথাপি আপোনালোকক কেতিয়াবালৈ কৈ দিম। চ' বা তোমাক দি দিলোঁ তোমাৰ এনচাৰটো। চাই আছা যদি প্লিজ কমেণ্ট এটা কৰি দিবা। আমাৰ এয়া টিকলি বাইদেৱে আনিলে মেগী। কি আনিছা? কি আনিছা? টিকলি বাইদেৱে আনিছে মেগী। কি আনিছা? দেখা দিয়া। এয়া লৈ আনিলে মেগী, আৰু এতিয়া মানে মই বনাব লাগিব। আৰু গাইজ চাওক, চাৰিওপিনে মানে কাপোৰ মেলা হৈ আছে। এয়া বৰষুণ বতৰ যে চাৰিওপিনে মেগী খাওঁ এতিয়া একদম ঠাণ্ডা বতৰ, আৰু বৰষুণে দেখোন এৰাৰ নামেই নলয়। তাৰপাছত লাইনো নাই। এইটো ব্লগ মোৰ 4 দিনৰ মানে লগ লাগি এদিনেই আপলোড হ'ব আৰু। তো ব'লক মেগীটো খাই লওঁ জল্দি জল্দি। লাইন নাই, বৰষুণৰ আৱাজটো শুনি আছে পাকঘৰত। এনেকৈ মই আৰু দিগদাৰী হৈছে চাৰিওপিনে। ত' গাইজ এতিয়া কি কৰোঁ কি নকৰোঁ লাগিছে। আমাৰ যি ৰুমবিলাক আছিলে, আমি যেতিয়া ৰঙিয়াত আছিলোঁ ৰুমবিলাক আছিলে, সেই ৰুমবিলাক চব পানীৰে ভৰ্তি হৈ গৈছে। তো সেইবিলাক কেনেকুৱা পৰিস্থিতি, এতিয়া আমি ৰুমৰ পৰা আহিলোঁ বুলিহে আৰু। তো এতিয়া মেগী হৈ আছে, মেগীটো বনাই লওঁ। লাষ্ট এটি প্ৰশ্নৰ উত্তৰ দি পেলাই আজি ভিডিঅ'টো এণ্ড কৰিম, বেছি দীঘলীয়া নকৰোঁ। আৰু কিছুমান কুৱেশ্যনৰ এনচাৰ দিবলৈ মোৰ ৰৈ গ'ল, নেক্সট ব্লগত দি দিম। মোৰ ফ্ৰেণ্ড এজনীয়ে কৰিছিলে, 2টা কুৱেশ্যনৰ এনচাৰ দি দিম দেই। আকৌ আকৌ নেক্সট ভিডিঅ'ত যদি পাৰোঁ কুৱেশ্যনৰ আকৌ এনচাৰ দি দিম। যে মোৰ ফ্ৰেণ্ড এজনীয়ে কমেণ্ট কৰিছিলে যে মই মোৰ বিয়াত তাইক মাতিম নে নামাতিম। চ' এতিয়া সেইবোৰতো ভাবিব হোৱা নাই বাৰু। আৰু তোমাৰ যদি তেনেকুৱা কিবা হয় দেন নিশ্চয় মাতিম ফ্ৰেণ্ড, আকৌ কেলৈ নামাতিম। ৰিলেশ্যনশ্বিপটো যদি ধুনীয়াকৈ, ফ্ৰেণ্ডশ্বিপটো যদি থাকি যায় দেন ধুনীয়াকৈ মাতিম। চ' তোমাৰ কুৱেশ্যনৰ এনচাৰ দি দিলোঁ। যদি চাই আছা প্লিজ কমেণ্ট এটা কৰি দিবা। আৰু নেক্সট মোৰ আৰু এজন ফ্ৰেণ্ডে কৈছিল যে ছামথিং তাৰ কথা অকণমান কৈ দিব দিছিলে মোক। তো তোমাৰ কথা কওঁ, জ্যোতিৰ্ময় দিছিলে এইটো। তোমাৰ কথা কওঁ, তুমি খুব ভাল ল'ৰা, আমাৰ মনত ভাল, বহুত ধুনীয়া, বহুত মানে ফ্ৰেণ্ডশ্বিপ বহুত ভালকৈ ৰাখিব জানা। প্লাছ তুমি আমাৰ মাজৰ এজন ভাল পৰিব পৰা ল'ৰা। গতিকে সেয়াই আৰু কি ক'ম, সেইখিনিয়ে, ইমান বেছি নাজানো বাৰু। চ' আজিৰ ভিডিঅ'টো ইমানেই। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আৰু সকলোৱে ভালে থাকক, কুশলে থাকক। যিহেতু বতৰ বেয়া, তো ইমান ওলোৱা সোমোৱা কৰিব নালাগে, যিমান পাৰে ছেভত থাকক। তো আজিলৈ বাই বাই, পুনৰ এটি ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই।